দাদা আপুনি এইটো কি লগাইছে সাইলেন্সাৰত? এইটো আচলতে কি পানী বেছি কাৰণে ৰাস্তাত হয় এতিয়া বাইকখনটো জোচত চলাই আহিব পাৰি ইচ্ছা কৰিলে যদি আধা ৰাস্তাত বেয়া হৈ যায় তেতিয়াতো দিগদাৰ হৈ যাব আৰু সেইকাৰণে কি কৰিলোঁ ষ্টাৰ্টটো বন্ধ কৰি আৰামত সাইলেন্সাৰত প্লাষ্টিক খোপা মাৰি দিছোঁ যাতে সাইলেন্সাৰেদি পানীটো সোমাব নোৱাৰে। তাৰপিছত আৰামত ঠেলি ঠেলি লৈ আহিছোঁ। কাষেদি গাড়ী গ'লে অলপ ঢৌ আহে কিন্তু সেই ঢৌ আহিলে লগে লগে ৰখি দিব লাগিব। সেই ঢৌৱে যাতে আপোনাৰ বিপৰীত ফালে লৈ যাব নোৱাৰে সেই টেকনিক কৰি মানে আহিলোঁ। এতিয়া আমি ষ্টাৰ্ট দি চাম। এতিয়া আমি ওলাই দিলোঁ এইটো, এতিয়া চাওঁ বাইকখন ষ্টাৰ্ট হয়নে নাই। আমিতো যিমান বুদ্ধি লগাইছিলোঁ ষ্টাৰ্টটো হ'ব লাগে। দাদা ষ্টাৰ্ট দিয়ক, হৈ যাব ষ্টাৰ্ট, বিন্দাছ ষ্টাৰ্ট দি দেখাই দিয়ক। অলপ এই একবাৰত ষ্টাৰ্ট দেখিছে নে আপোনালোকে? একবাৰত ষ্টাৰ্ট হৈ গৈছে। বানপানীত এইটো দাদা কিন্তু কাম কৰা বুদ্ধি। যিবিলাক মানুহে এনেকুৱা বিপদত পৰে চবে এইটো বুদ্ধি খাটাওক। জোচত চলাই নাহিব গাড়ীখন, গাড়ীও বেয়া হ'ব, মানুহৰো ক্ষতি হ'ব। গতিকে এইটো কৰক, তেলো বাচিল।